হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল মানে ভাল বেয়া মোৰ দুয়োটাই কোনদিনা ভাল হ'ব আপোনালোকে জানে। মোৰ ভিডিঅ'বিলাক চালিয়ে গম পায় মোৰ কোনদিনা ভাল থাকিব। আপোনালোকে কওকচোন বাৰু। এই হেণ্ডিকেপ মানুহৰ লগত বিয়া হৈছোঁ, পাছফালে চাফাই কাম কৰি আছোঁ। মানুহজনে নোৱাৰে যি গতিকে ময়ে কৰিব লাগিব। মানুহজনৰ হাত এখন নাই, ভৰি এখন প্লাষ্টিকৰ। মানুহজনে মনখিনি জ্বলাই দিছে, ধঙা হৈ চাৰিওফালে মহবিলাক গুচি যাব। মহ বহুত আমাৰ ইয়াত, আৰু ল'ৰা ছোৱালী দুটাই দুষ্ট কৰি থাকে। চাওকচোন, একো এটা কৰিব নোৱাৰোঁ মই সিহঁতৰ কাৰণে। ভাল লাগিল, পৰিৱেশটো মোৰ ধুনীয়া হ'ল, চাবলৈ ধুনীয়া হৈছে। এতিয়া মোৰ দেৰিয়ে হৈ গ'ল, চাফাই কাম কৰোঁতে 1 বাজিল। গতিকে মই এতিয়া ভাত বনাম। ভাতৰ লগত বনাম আলু, ফুলকবি, বিলাহীৰ দম। কেনেকৈ বনাওঁ আপোনালোকক অলপ দেখুৱাওঁ আৰু আশীৰ্বাদ কৰিব আপোনালোকে আমাক য'তে আজি এইখিনিতে এৰিলোঁ। বাই বাই।